Hello and welcome back to my channel guys. অসমত এতিয়া চাৰিওফালে মাত্ৰ বৰষুণ আৰু বৰষুণ। বৰষুণ দি থাকোঁতে ভাবিলোঁ ওপৰলৈ গৈ শাক আনো। মা আৰু মই ওপৰতে হৈ থকা খুতুৰা শাক আৰু ডাঠা শাকৰ পাত ছিঙিলোঁ। এয়া কি ধুনীয়া লহপহকৈ হৈ আছে গোটেইখিনি। মায়ে এফালৰ পৰা ছিঙি আছে আৰু মই ভ্লগিং কৰাত ব্যস্ত। সেউজীয়া শাক ভাজি খাই ভাল পায়নে নাপায় আপোনালোকে বাৰু? মইতো এনেকৈ ফ্ৰেছ ছিঙি অনা শাক ভাজি খাই বৰ ভাল পাওঁ। আহকচোন এতিয়া মায়ে শাক ছিঙি থাকোঁতে আমাৰ চাৰিওফালৰ দৃশ্যখন আপোনালোকক দেখাওঁ। চাৰিওফালৰ দৃশ্যত এতিয়া আপুনি একমাত্ৰ এটাই বস্তু দেখিব, সেয়া হৈছে বানপানী। এয়া চাওক, গোটেই ৰাস্তা বানপানী। আমি মেইন ৰোডলৈ ওলাই যাব নোৱাৰোঁ। বতৰটো ডাৱৰীয়াই, এই বৰষুণ, এই ৰ'দ, এই বৰষুণ। ৰ'দৰটো বাৰু নাচিব হোৱাই নাই। এয়া মায়ে অলম'ষ্ট গোটেই শাক ছিঙি শেষ কৰিলে। হৈ গ'ল এক ভাজি ধুনীয়াকৈ। এইখিনি আৰু কেইদিনমান পাছত আকৌ লহপহকৈ গজিব, তেতিয়া মই আপোনালোকক এটা শ্বৰ্ট ভিডিঅ' বনাই দিম। এতিয়া শাকখিনি ভাজি লওঁ। তেলত নহৰু আৰু পিঁয়াজ দিছোঁ, লগতে পাঁচফোৰণ অকণমান দিছোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত শাকখিনি দি দিব। শাকখিনি দি উঠি তাত নিমখ হালধি দি পেলাই ভালকৈ লৰাই দিব আৰু লৰাই ঢাকি দিব। লোকেল শাক ইমান পানী ওলায় ভাজোঁতে, সেইকাৰণে অকণমান জাহ যোৱাৰ পাছতহে নিমখ হালধি দিব, নহ'লে নিমখৰ পৰিমাণ বেছি হৈ যাব। এয়া চাওক, মই জাহ যোৱাৰ পাছত নিমখ হালধি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই ঢাকি দিছোঁ। ঘৰচীয়া শাক যিহেতু ভাজোঁতেও বেছি সময় নালাগে, খুব সোনকালে হৈ যায় আৰু সোনকালে শাক ভাজিখনো হৈ যাব। শাক ভাজিৰ পাছত মই অকণমান আলু ভাজিম। আজি বৰষুণ বতৰ যিহেতু আজি মই ঠিকছে ভাজিয়ে বনাইছোঁ, ভাজি দালি। পাছত আপোনালোকক গোটেই থালখন দেখাম বাৰু। এতিয়া আলু ভাজিব লৈছোঁ। এইবাৰ আলুটো আচলতে মায়ে ভাজি আছে, মই ভিডিঅ' কৰি আছোঁ। মোৰ এটা ট্ৰাইপড ষ্টেণ্ড আছিলে, কিন্তু মোবাইল হোল্ডাৰটো ক'ৰবাত হেৰাই থাকিলে, সেইটো কাৰণে এতিয়া হাতেৰে এনেকৈ কৰিব লগা হৈছে। এতিয়া ইয়াতে নিমখ হালধি দিয়া হৈ গ'ল। নিমখ হালধি দিয়াৰ পাছত অকণমান সময় লৰাই ঢাকি থৈ দিম। আলু ভাজি হওঁতেও খুব বেছি সময় নালাগে, যিখিনি সময় লাগে সেইখিনি সময় দি পেলাই আমি আলু ভাজিখিনি অফ কৰি থৈ দিম। আজি মানুহজনী ইমান বেছি শ্লিপি হৈ আছোঁ, মোৰ ভইচ অভাৰ কৰিবই মন নাছিল। মই অলপ আগতে ভাইটিক কৈ আছিলোঁ, তয়ে কৰি দে ভইচ অভাৰ। সি কৈছে, তোৰ চেনেলটোত তই ভিডিঅ' বনাইছ, মই কেনেকৈ কৰোঁ। তাৰপাছত উপায় নাপায় উঠি আহি ভইচ অভাৰ কৰিলোঁ আৰু। এয়া আমাৰ আলু ভাজি হৈ গৈছে। এইখিনি আমি এতিয়া তেলৰ পৰা অকণমান আঁতৰাই থৈ দিম। এতিয়া আহক আমাৰ প্লেটৰ প্ৰদৰ্শন কৰোঁ। এয়া চাওক, ভাত, দাইল, শাক ভাজি, আলু ভাজি আৰু পিঁয়াজ জলকীয়া আছে, লগতে সেইখন আচাৰ আছে। সেইখন আচাৰ মোৰ দেউতাৰ এগৰাকী বান্ধৱীয়ে দিছিল, বঙালী জ্বলা আচাৰটো। ইমান সোৱাদ হৈছিল, মই তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ আচাৰটো দি পঠোৱাৰ বাবে। এতিয়া মই খাই আছোঁ একদম জুতিৰে। গৰম আলু ভাজি, গৰম শাক ভাজি, দালি, ভাত। মই এনজয় কৰিলোঁ বৰষুণৰ বতৰটো। এতিয়া আপোনালোকে এনজয় কৰক, ঘৰতে বনাওক শাক ভাজি, আলু ভাজি আৰু এনজয় কৰক। আৰু আপোনালোকে শাক ভাজি খাই ভাল পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ'টিৰ সৈতে লগ হ'ম, তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'বোৰ লাইক কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।